সফল মানুহে তেওঁলোকৰ সিদ্ধান্তৰ দ্বাৰা পৃথিৱীখন সলনি কৰে আৰু অসফল মানুহে পৃথিৱীৰ ভয়ত তেওঁলোকৰ সিদ্ধান্ত সলনি কৰে। খং আৰু ধুমুহা একে, শান্ত হোৱাৰ পিছতহে কিমান ক্ষতি হ'ল জানিব পৰা যায়। যেতিয়া মানুহে প্ৰশ্ন কৰে আপুনি কি কৰে বুলি, তেওঁলোকে প্ৰকৃততে গণনা কৰে আপোনাক কিমান সন্মান দিব লাগে। ফুলৰ সুবাস কেৱল বতাহৰ দিশতে বিয়পে, কিন্তু ব্যক্তিৰ গুডনেছ প্ৰতিটো দিশতে বিয়পি পৰে। অশুদ্ধ ব্যক্তি এজনৰ ডাঙৰ মাতে শুদ্ধ ব্যক্তিজনক নীৰৱ কৰি ৰাখে, কিন্তু শুদ্ধ ব্যক্তিজনৰ নীৰৱতাই অশুদ্ধ ব্যক্তিজনৰ শিপা কঁপাই তোলে। যিকোনো এটা সৰু পৰিৱৰ্তন জীৱনৰ ডাঙৰ সফলতাৰ অংশ হ'ব পাৰে। নিজকে আনৰ সৈতে তুলনা নকৰিব, কিয়নো সূৰ্য আৰু চন্দ্ৰ দুয়োটাই জিলিকি থাকে, কিন্তু নিজৰ নিজৰ টাইমত।